আজি হাই সেকেন্ডাৰী ৰিজাল্ট দিব নহয় এই বাতৰিবিলাক যে কি যে দেই সোনকালে ৰিজাল্টটো দিব বুলি ক'লেও হয় নহয় এতিয়া লগে লগে কৈ দিলে মই যি মাকক মোক চাগে মা গালিহে পাৰিব হেৰি মাক কৈ চাঙৰ গালি পাই নেকি মা হেৰি আজি নহয় আমাৰ মেট্ৰিক হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব নহয় আজিহে গম পাম ৰ তই কিমান কিতাপ পঢ়িছ যদি ছেকেণ্ড ডিভিজন পা তোক পিঠি কেছ এটা হ'ব ঠিক নাই হ'ব বিচাৰিয়ে পোৱা নাই নহয় কোনটোত দিব ক'লৈনো গ'লগৈ দেই ইমান দি ক'লৈনো গ'লগৈ দেই দুখহে পাই ল'লোঁ হয়তো তেনে মাক যদি কওঁ আজি থ'ব কলিজা খাব আজি পালোঁ মাক কওঁ নে নকওঁ জানো মৰিলোঁ খা মৰিলোঁ কৈয়ে দিওঁ আৰু হেৰি মা মই হেৰি ছেকেণ্ড ডিভিজনলৈ নহয় মোক হেৰি 2 নম্বৰ এটা কমিলে দেই পালি নি ফাৰ্ষ্ট ডিভিজন পালি নে কি ডিভিজন পালি চা কি পালি চা ক'ত ওলাইনো এইটো মোক খালি মাৰিলি তই মোক বেপাৰৰ আগত ক'লে মোক কি বুলি ক'বচোন চা মোক ইমান ডাঙৰ টিউচন দিলোঁ তোক নিদিলে নহ'ব তই ইমানকে টিউচন দিলি তই কি কৰিলি মোক নাকটো মই বাকচত কাটি সুমিয়াই থ'লে হ'ব এতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষা কেইটামানে দিছিলে বাৰু আমাৰ গাঁৱত 7টা মানে দিছিলে মই গম পোৱা মতে কেইটামানে ফেইল কৰিলে বাৰু 5টা মানে ফেইলে কৰিলে আৰু তিলেশ্বৰণী জীয়েকে হেৰি হাই ছেকেণ্ডাৰী পৰীক্ষা দিছিলে নহয় বলচোন তাৰিখৰ পৰা আহোঁগে বৰ ফিতাহি মাৰি থাকে নহয় মানুহজনী বৰ অকণমান ফিট মুঞা কথাবোৰ গম নাপায় নহয় এই দিলে সেইটোকে তেহেঁতৰ ছোৱালীজনী পঢ়াত চুকাই আছিলে বাৰু টিউচন ঢেৰ দিছিলে নহয় কিমান টকা পানীত পেলালে এমাহত বোলে 2500-2600 লৈছে বলচোন সোমাই যাওঁ বল বাপেকটো কেৰেলাত থাকিও ইমান উন্নতি হৈছে সিহঁতৰ চাগে পাই তিলেশ্বৰণী খুৰী আছেনে ঘৰত তিলেশ্বৰণী খুৰী কি হ'ল মন চন ইমান বেয়া যে কথাটো কি হ'ব বহোন এজনী ইয়াতে মই চকী এখনকে আনোগে ৰিজাল্ট বেয়া যেন পাইছোঁ মুখখন দেখিয়ে গম পাই নহয় আগতে বৰ ফিট বুইজনী আৰু কি চাবি গোটেইজনী ডিষ্টিংশ্যনেই পায় বাহক এইজনী চটপটখন চা তিলেশ্বৰণী খুৰী অলপ ওচৰত বহ কিয় কথা পাতো অলপ কি হ'ল আনকে যাচোন যা ৰিজাল্ট বেয়া হ'ল নেকি তিলেশ্বৰণী খুৰী ছেকেণ্ড ডিভিজনলৈ হেনো 2 নম্বৰ কম কেলে তাইক টিউচন নিদিছিলে নি দিছিলোঁ আকৌ লাখে পইচা গ'ল তাই বেলেগ ল'ৰা ছোৱালীৰ নিচিনা কষ্টও পোৱা নাছিলে নহয় বাপেকে স্কুটি লৈ দিছে স্কুললৈ যাওঁতে খোজকাঢ়িও যাব নালাগিছিলে চাইকেল লৈ যাব নালাগিছিলে পদুমী খুৰী ল'ৰাটোৱে খোজকাঢ়ি ইমান দূৰ যায় হ'লেও ডিষ্টিংশ্যন পাইছে কষ্ট কৰি পঢ়ে পঢ়িবলৈ নোৱাৰে আজিকালি কি চাবি ইমান দুখীয়া ঘৰ ল'ৰাবোৰে বহুত ভাল ৰিজাল্ট কৰিছে আমাৰ এই স্কুটিত পালে যে এই মোবাইল পালে বলিয়া হ'ল হ'ব বাৰু মন বেয়া নকৰিব আপোনাৰ ইবাকে হ'লেও ভাল হ'ব পাৰে নহয় আপোনাৰ আৰু এতিয়া মেট্ৰিকত শুনিছোঁ ফাৰ্ষ্ট ডিভিজন পাইছে সেইকাৰণে এখনত লেটাৰো পাইছে চবে আশা কৰিছিলে বাৰু ভাল ৰিজাল্ট কৰিব বুলি মোবাইল পালে মোবাইলৰ লগত হালো মাৰিলে মোবাইলে কলিজা খা দে মোবাইলে কলিজা খা তোক কি লাগে মূৰা ফালিব হৈছে নি তোক মোবাইল তহঁতলৈ মই চাহকে অকণমান আনোগে তহঁতি বচোন দিওঁ নিদিওঁকে দিবলৈ লৈছে খাবি
ইফালে বুইজনী ইমান ফিটো ই যে 10 টকীয়া মেৰিগল পেটি পায় তাই চাগে দুটা আনি পিনি দিবহি তাৰপৰা কি বুলি ক'ব এই আৰু এযোৰ আহিব নহয় তেতিয়া ক'ব এই এগালক ইমান ভালকৈ খুৱাই পঠিয়ালোঁ এতিয়া তহঁতলৈ নাই আৰু চুচি বাচি যিকণ আছে সেইকণিহে দিলোঁ বুলি ক'ব আৰু বুইজনী ইমান ফিটাহি 2500 লয় হেনো 2500-2600 দি হেনো টিউশ্যন দিয়ালে ছোৱালী এয়া ৰিজাল্ট বেয়া এনেকুৱা ফিট মাৰে ছোৱালী ডিষ্টিংশ্যন পাব এইটো কি বোলে ষ্টাৰ পাব হেনো সেইটোৱে হ'বলা সেইটোৱে এতিয়া পালে নহয় ফাৰ্ষ্ট ডিভিজন পালে তিতা চাহ দে খা হ'ব বুঢ়ী মানুহ এনেকৈ হ'ব মন চন বেয়া ফাৰ্ষ্ট ডিভিজন পাব বুলি মাংস চাংস গোটাইছিলোঁ এতিয়া কি হ'ব মাংস চাংস গোটাইছিলে যদি ৰাতিকৈ আহিম খানাটো খাবলৈ অঁ হ'ব মন বেয়া নকৰিব থাৰ্ড ডিভিজন হ'লেও পাইছেনে 5টা মানে দেখোন ফেলেই মাৰিলে অঁ তেওঁ ইমান কষ্টকৈ পঢ়ালোঁ মেলিলোঁ এতিয়া পিছে তাইক নাম লগাই দিবনে জানো বেবেকে কি কয় পঢ়াব বুঢ়ীজনী ইমান ফিটো কাৰেণ্টৰ ফিটতে এজনী যাব ব'ল ব'ল আমি পদুমী ঘৰতে খাওঁগৈ তেহেঁতৰ ৰিজাল্টো ভাল হৈছে ব'ল ব'ল যাং ব'ল অ' আমি আহিলোঁ দেই থাকক দে ৰিলাচনী খুই আই ঐ চাহ অকণমানো ভালকৈ খাব নাপালোঁ তিতা চাহ সোপা আগত উলিয়াই দিছে এই গেটখন বন্ধহে নকৰোঁ যা এই বাদ দে অ'য়া মন চন বেয়া কৰি নাথাকিবি যি হ'ল হ'ল অহাবাৰকৈ ভালকৈ দিবলৈ চেষ্টা কৰিবি লোকে যি কওক তই দিব পাৰিছ যে তেওঁ পাৰিলিতো আকৌ ভালো লগাব মন চন বেয়া কৰি নাথাকিবি ব'ল ব'ল ভিতৰলৈ যাওঁ চাহ অকণমান খাওঁগৈ ব'ল মই নাখাওঁ একো নহয় ব'ল ব'ল নাখাওঁ মোক অথনি মাৰিলা মই দুপালোঁ নহয় দুপালি পালি মোক খঙৰ জালতেহে মাৰিছিলোঁ ব'ল এই ব'ল কি খং মই নাখাওঁ ব'লচোন ব'ল শুই থাকিমগৈ এতিয়া গৈ মই নাখাওঁ খাবি ব'ল